আমি কোনেও নাজানো যে জীৱনত কোনটো আমাৰ শেষ কথা হয়, কোনটো আমাৰ শেষ ৰাতি হয়। হাঁহি থাকক, হহুৱাই থাকক, নাজানো কোনটো সাক্ষাৎ শেষ হয়। কাৰো সংগ এই ভাবি নেৰিব যে তেওঁৰ ওচৰত একো নাই আপোনাক দিবলৈ, মাত্ৰ এইটো ভাবি তেওঁৰ সংগ দিব যে তেওঁৰ ওচৰত একো নাই আপোনাৰ বাহিৰে হেৰুৱাবলৈ। জীৱনটো সকলোৰে একে, পাৰ্থক্য মাথো এইয়ে যে কিছুমানে অন্তৰ খুলি জীয়াইছে আৰু কিছুমানে আনক দেখুৱাই জীয়াইছে। ঘৰৰ দায়িত্বইহে ৰাতিৰ টোপনি উৰাই দিয়ে। ৰাতি জাগি থকা প্ৰত্যেক ব্যক্তিয়ে প্ৰেমিক নহয়। এইটো নিশ্চিত যে যিয়ে কাৰো কথা চিন্তা নকৰে, তেওঁৰ কথা কোনেও চিন্তা নকৰে। মুখেৰে তিতা কথা কোৱা লোকে কেতিয়াও বিশ্বাসঘাতকতা নকৰে। ভয় সেইসকললৈ কৰিব লাগে যিয়ে অন্তৰত তিতা ভাৱ ৰাখে আৰু সময়ৰ সৈতে সলনি হৈ যায়। ভাগ্যৰ লগত যুঁজ দিয়াৰো বেলেগেই আনন্দ। ভাগ্যই মোক জিকিব নিদিয়ে আৰু মই ভাগ্যৰ ওচৰত হাৰ নামানো। যি সময়ত আপুনি আনৰ অপমান কৰি থাকিব, সেই সময়ত আপুনি আপোনাৰ সন্মান হেৰুৱাই থাকিব। কাৰোবাৰ পৰা পোৱা সহায় কেতিয়াও নাপাহৰিব আৰু আপুনি কৰা সহায় কেতিয়াও মনত নেপেলোৱাব। জীৱনত কেতিয়াও কাকো বেকাৰ বুলি নাভাবিব, কাৰণ বন্ধ হৈ থকা ঘড়ীয়েও দিনটোত দুবাৰ সঠিক সময় কয়। যেতিয়াই ক'ৰবাত আপুনি নিজৰ পৰিচয় নিজেই দিব লগা হয়, তেতিয়া বুজিব যে আপোনাৰ সফলতালৈ দূৰ আছে। যি ঠাইত আপুনি আপোনাৰ প্ৰয়োজন অনুভৱ নকৰে, সেই ঠাইৰ পৰা আপুনি মনে মনে আঁতৰি অহাই ভাল। যদি আপুনি আপোনাৰ কামত ব্যস্ত আৰু মানুহক সময় দিব পৰা নাই, তেতিয়া মানুহে আপোনাক ক'ব অহংকাৰী। আপুনি আপোনাৰ কাম কৰি যাওক, সময়ে সেইসকলক উত্তৰ দিব। যি মানুহে আপোনাক কেৱল কামৰ সময়ত মনত পেলায়, তেনে মানুহক নিশ্চয় সহায় কৰিব, কাৰণ সেইসকলে আন্ধাৰত পোহৰ বিচাৰে আৰু সেই পোহৰ আপুনি হয়। চকু যিমানেই সৰু নহওক কিয়, শক্তি কিন্তু গোটেই আকাশখন চোৱাৰ থাকে। ৰাস্তা সুধিবলৈ কেতিয়াও লাজ নকৰিব, কিজানিবা লক্ষ্যৰ ৰাস্তা সেইপিনে আছে যিপিনে আপুনি ঘূৰি ফুৰিছে। কাৰোবাৰ অন্তৰৰ দুখ বুজিবলৈ হ'লে তেওঁৰ চকুলৈ চাওক, কাৰণ দুখ চেহেৰাৰ পৰা লুকুৱাব পাৰি, কিন্তু চকুৰ পৰা নোৱাৰি। যি মানুহে আপোনাক কিস্তি কিস্তিকৈ দুখ দিছে, ভাবি চাওকচোন কি হ'ব তেওঁলোকৰ যেতিয়া ভগৱানে তেওঁলোকক সুতৰ হাৰত দুখ দিব। জীৱনটো কাঁইটেৰে ভৰা আৰু সাহস হৈছে ইয়াৰ পৰিচয়। ৰাস্তাততো সকলোৱে যায়, কিন্তু যিয়ে ৰাস্তা বনাই আগবাঢ়ি যায়, তেওঁহে প্ৰকৃত মানুহ হয়। মনত দুখ নকৰিব যদি কোনোবাই আপোনাক বেয়া বুলি কয়, কাৰণ এনে মানুহ নাই যাক সকলোৱে ভাল বুলি কয়। কাৰোবাৰ ভাৱনাৰ সৈতে কেতিয়াও নেখেলিব। হয়তো আপুনি এই খেল জিকি যাব, কিন্তু সেই মানুহজনৰ পৰা চিৰদিনৰ বাবে হাৰি যাব। সদায়ে সন্দেহ কৰা ব্যক্তিৰ সন্তুষ্টি না এই জগতত আছে, না অন্য জগতত আছে। ভুল ক্ষমা কৰিব পৰা যায়, যদি আপোনাৰ সাহস আছে ভুলবোৰ স্বীকাৰ কৰাৰ। নিজৰ দুৰ্বলতা কেৱল সেইজনৰ আগত ক'ব যিজনে যিকোনো পৰিস্থিতিতে আপোনাৰ সৈতে লগত থিয় দিয়ে, কাৰণ সম্পৰ্ক হওক বা মোবাইল, যদি নেটৱৰ্ক নাথাকে তেন্তে মানুহে গেম খেলে। যি সময় পাৰ হৈ গ'ল, সেই সময়ক মনত পেলাই নাথাকিব। যি সন্মুখত থিয় হৈ আছে, সেই সময়ৰ সৈতে নতুন জীৱন আৰম্ভ কৰক। কষ্ট নকৰাকৈ সফলতা কেতিয়াও নাপায়। প্ৰকৃতিয়ে চৰাইক খাদ্য নিশ্চয় দিছে, কিন্তু সেই খাদ্য চৰাইৰ বাহত নিদিয়ে। যদি আপুনি নিজৰ সৈতে মিত্ৰতা কৰে, তেন্তে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে। চাৱনিৰ পৰাও আঘাত পোৱা যায়, যেতিয়া কোনোবাই দেখিও নেদেখাৰ ভাও ধৰে। হাঁহি থাকিলে সমগ্ৰ পৃথিৱীয়ে আপোনাৰ ভৰিত থাকিব, কাৰণ চকুপানীকতো চকুৱেও ঠাই নিদিয়ে। মানুহ কেতিয়াও হতাশ হ'ব নালাগে, কাৰণ পাহাৰৰ পৰা ওলোৱা নদীখনেও কেতিয়াও নুসুধে যে সাগৰ কিমান দূৰ। ভাল মানুহক ঠগোৱা মানে
হীৰা দলিয়াই পাথৰ তোলাৰ সমান হয়। কাৰোবাক মিছা আশ্বাস দিয়াতকৈ স্পষ্টভাৱে মানা কৰাই ভাল। জীৱনত সকলো এৰি দিব, কিন্তু হাঁহি আৰু আশা কেতিয়াও নেৰিব। ভাল তেওঁকেই পাব, যি অন্তৰে ভাল পায়। চকুৱেতো সকলোকেই ভাল পায়। প্ৰেম কি হয় তেওঁক নুসুধিব, যিয়ে পাইছে। প্ৰেম কি হয় তেওঁক সোধক, যিয়ে হেৰুৱাইছে। আগবাঢ়ি যোৱা ব্যক্তিয়ে কেতিয়াও আনক বাধা নিদিয়ে, আৰু যিয়ে বাধা দিয়ে তেওঁ কেতিয়াও আগবাঢ়িব নোৱাৰে। ৰাস্তা সকলো ফালেই আছে, নিৰ্ভৰ আপোনাৰ ওপৰত কৰে যে পাৰ কৰিব নে অপেক্ষাত ৰ'ব। ভাৱনাৰ নদীত পৰি প্ৰায়ে মানুহে পাৰ কম কৰে আৰু ডুবে বেছি। সেইজন মানুহে আপোনাক কেতিয়াও গুৰুত্ব নিদিয়ে, যিজনৰ আগত আপুনি সদায়ে তল পৰি দিয়ে। ফু মাৰি চাকি নুমুৱাব পাৰি, ধূপ নহয়। কাৰণ যিয়ে সুগন্ধ বিয়পায় তেওঁক কোনেও নুমুৱাব নোৱাৰে।